1935ত অসমৰ প্ৰথমখন চলচ্চিত্ৰ জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰা বুলি আমি সকলোৱে জানো 1939ত অসমৰ দ্বিতীয়খন ছবি নিৰ্মাণ হৈছিল যাৰ নাম আছিল ইন্দ্ৰমালতী এই সিনেমাখনো ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেই নিৰ্মাণ কৰিছিল এই সিনেমাখনত প্ৰথমবাৰৰ কাৰণে ভূপেন হাজৰিকাদেৱে কণ্ঠদান কৰিছিল আৰু তেখেতৰ তেতিয়া বয়স আছিল মাত্ৰ 12 বছৰ ভূপেন হাজৰিকাদেৱে ইন্দ্ৰমালতীত দুটাকৈ গানত কণ্ঠদান কৰিছিল প্ৰথমটো হৈছে বিশ্ববিজয় নৱজোৱান আৰু দ্বিতীয়টো হৈছে কাষতে কলচীলৈ 1941ত তৃতীয়খন অসমীয়া চিনেমা মনুমতি মুক্তি পাইছিল ভূপেন হাজৰিকাদেৱে প্ৰস্তুত কৰা প্ৰথমখন চিনেমা আছিল এৰা বাটৰ সুৰ 1948ত মুক্তি লাভ কৰিছিল স্বৰাজ এই চিনেমাখনৰ কাহিনী আছিল লক্ষীধৰ শৰ্মাৰ আৰু ডাইৰেক্ট কৰিছিল ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই আৰু এই চিনেমাখনে অসমীয়া চিনেমা জগতৰ ওৱান অফ দ্য ক্লাছিক মুভি বুলি পৰিগণিত হৈছিল 1955ত মুক্তি পোৱা পিয়লি ফুকন চিনেমাখন বক্স অফিচতো সফল হৈছিল 1961ত মুকলি পাইছিল লাচিত বৰফুকন চিনেমাখন 1964ত মণিৰাম দেৱান 1969ত ডক্টৰ বেজবৰুৱা আৰু এটা জানিবলগীয়া কথা 1959ত প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত পবেৰুন চিনেমাখন বাৰ্লিন ফিল্ম ফেষ্টিভেলত স্থান পাবলৈ সক্ষম হৈছিল এইখনেই আছিল অসমৰ প্ৰথমখন চিনেমা যোনখন বিদেশৰ ফিল্ম ফেষ্টিভেলত স্থান পাইছিল 1972ত মুক্তি পোৱা ভাইটি চিনেমাখনে অসমৰ প্ৰথমখন ৰঙীন চিনেমা আছিল আজিৰ বাবে ইমানখিনি আছিল ধন্যবাদ